ধুমুহাত ভাগি পৰা আমাৰ কেঁচা ঘৰটো দেখি বহুতে মোক ঠাট্টা কৰিছিলে। কিন্তু এটা কথা কি জানেনে, কিছুমান মানুহে ৬-৭ তলাৰ বিল্ডিং এটা বনায়ো তাত মানসিক শান্তিৰে থাকিবলৈ নাপায় বা নোৱাৰে। কিন্তু কোনোবাই এটা সৰু কেঁচা খেৰৰ ঘৰৰ জুপুৰিতে খুব শান্তিৰে থাকিব পাৰে। আচলতে ঘৰটো কেনেকুৱা বা কিমান ডাঙৰ সেইটো গুৰুত্বপূৰ্ণ নহয়, ঘৰটোৰ ভিতৰত থকা মানুহখিনি কিমান শান্তিত আছে সেইটোহে অধিক গুৰুত্বপূৰ্ণ। আমি এটা বিলাসী ঘৰত ডাঙৰ হ'বলৈ পোৱা নাই বা এটা বিলাসী জীৱন আমাক মা দেউতাই দিব পৰা নাই, কিন্তু আমাক জীৱনৰ আটাইতকৈ প্ৰয়োজনীয় যিখিনি শিক্ষা আৰু সংস্কাৰ সেইখিনি কিন্তু দিছে। মানুহক এটা ভাল ঘৰৰ প্ৰয়োজন, কিন্তু তাতকৈ বেছি প্ৰয়োজন আমাক সংস্কাৰ আৰু শিক্ষাৰহে। গতিকে ঘৰটো কেনেকুৱা সেইটো চাই মানুহক বিচাৰ কৰিবলৈ নাযাব। আমি এটা ভাল ঘৰ বনাবলৈ চেষ্টা কৰি আছোঁ, কিন্তু সম্পূৰ্ণ কৰিবগৈ পৰা নাই। যিহেতু আমাৰ ঘৰত কাৰো চাকৰি নাই বা ডাঙৰ ব্যৱসায় নাই, আৰু মা দেউতাই সৰুৰ পৰাই আমাক শিক্ষাৰ ক্ষেত্ৰতহে বেছি খৰচ কৰিছে বা বেছি গুৰুত্ব দিছে। সেইবাবে ঘৰটো বনাই সম্পূৰ্ণ কৰিব পৰা নাই, কিন্তু ঘৰৰ কাম এতিয়াও চলি আছে। মোৰ বহুকেইজন শুভাকাংক্ষীয়ে অনুৰোধ কৰিছিল যে ধুমুহাত ভগা ঘৰটো তোমালোকে কেনেকৈনো মেৰামতি কৰিলা অলপ দেখুৱাবাচোন। মই দেখুৱাবলৈ সময় পোৱা নাছিলোঁ। মেৰামতি কৰিলোঁ ঘৰটো, মা আৰু মই দুগৰাকীয়ে মিলি মেৰামতি কৰিলোঁ, কাৰো সহায় নল'লোঁ বা নিবিচাৰিলোঁ। আৰু এই যে আধা বনোৱাকৈ ঘৰৰ খুঁটাবোৰ থিয় হৈ থকা দেখিছে, সেয়া আমাৰ ঘৰৰ কামেই চলি আছে। বহুদিনৰ পৰা ঘৰৰ কাম চলি আছে আৰু শেষেই হোৱা নাই। যদি ঘৰটো ধুনীয়াকৈ বনাব পাৰোঁ তেতিয়া আপোনালোকক নিশ্চয় দেখুৱাম।